নমস্কাৰ মই কৃষ্ণমণি চুটিয়া এটা ভাল বাৰ্তা দিবলৈ লৈছো আৰু লগত আছে আমাৰ দিগন্ত বৰলৈ নমস্কাৰ ষ্টুডিও অডিও হলিক দেখিছে গুটে একদম গুটে অডিও হলিক জিকনকে আছে লগত আছে পুলক দা আৰু আমাৰ জয়ন্ত বাবুদা গুই আছে পেটলিয়া এই পেটলিয়া হৈ গলা এটা ক্যামেৰাটো মুফাল দিয়া এফালে ৰাজাদাও আছে এফালে ৰাজাদাও আছে এফালে সবে আছে স্বপ্নিল টপনিল গুটেবো আমি আছো এটা ভাল খবৰ দিব বিচাৰিছো মই একদম হৰুতে মানে মই যেতিয়া স্কুলত যেহেতু মই ৰেডিঅ'ৰ পৰাই আজি মই কৃষ্ণমণি চুটিয়া হৈছো আৰু ৰেডিঅ'ৰ মোৰ ভাল লগা এটা বৰ ধুনীয়া গান নতুন মানে ৰূপৰে আহিব খুব সোনকালে আৰু সাৰুদাৰ এটা খুব ফেমাস গান ৰেডিঅ'ৰ বৰ ধুনীয়া এটা জিপাল গান তুমি মোৰ মৰমৰে মইনা আৰু সাৰুদা আৰু জেপিদাই সুৰ কৰিছিলে আৰু সাৰুদাই লিখিছিলে আৰু সাৰুদাৰ লগত মোৰ জীৱনৰ বহুত ইতিহাস গৈছে আৰু বহুত গালিও খাই থৈছো গতিকে সাৰুদা মোৰ বুকুৰ মাজত আৰু ইতিহাসৰ পাত লুটিয়াই চালে এই গানবিলাক মোৰ মানে একদম ব্লাডত সোমাই আছে হঠাৎ দিগন্ত বৰলৈ ষ্টুডিঅ'ত আহি এনেকৈ পুৰণা গান চাই থাকোঁতে মোৰ মানে এটা প্ৰিয় গান ওলাই গ'ল পটককৈ মই ক'বলৈ লওঁতে দিগন্তই মানে ঘূৰি এনেকৈ মোক কৈছে মই বোলো এই গানটো বোলে কৰিব পাৰি বুলি কৈছে মই এই গানটো এনেকৈ কৰিম বুলি ভাবিছোঁ কেনেকুৱা হ'ব মই মানে দিগন্তৰ ভইচত গানটো যেতিয়া শুনিলোঁ মই এটা ক'ব বিচাৰিছিলোঁ যে তোৰ ভইচত এই গানটো বৰ ভাল লাগিব মানে ইমান মিলি গ'ল সেইটো সময়তে আৰু লগে লগে পুলক দাক ফোন কৰিছে আৰু এটা ধুনীয়া সেই গানটো আৰু নতুন ৰূপেৰে আজি ষ্টুডিঅ'ত আমি সোমাবলৈ সক্ষম হ'লোঁ পুলক দাই একে ৰাতিৰ ভিতৰতে সেই একেখিনি মিউজিককে ধুনীয়াকৈ একদম সজাই দিছে আগৰ সেই সোৱাদটোক লৈ দিগন্তই ধুনীয়াকৈ গাব আৰু জয়ন্তই মজা আছে আজি বজাব আৰু গানটোৰ হৈছে তুমি মোৰ মৰমৰে মইনা তুমি মোৰ আকাশৰে জোন এইটো মানে একদম ইমান ধুনীয়া ৰোমান্টিক গান কি ক'বা বৰদলৈ কিবা এটা ক'ব বৰদলৈ গাব কিন্তু দেই এইটো একদম ফেমাছ বৰদলৈ গাব বৰ ডাঙৰ ৰিস্ক এটা লৈছোঁ যিহেতু সাৰুদাৰ গানবিলাক ইমান সহজ নহয় যদিও বহুত চিম্পলকৈ গাইছিলে বহুত টান কিন্তু তেনেকৈ জেপিদাৰো গতিকে দুজন এনেকুৱা মানুহৰ গান মই গাম বুলি ভাবি ল'লোঁ কৰি শেষ কৰি লওঁ তাৰপিছতহে মই গম পাম আচলতে মই গাব পাৰিম নে নোৱাৰিম ভালকৈ নাই আৰু গানটো মানে আচলতে ভালকৈ গোৱাব পুলকে নেৰিব গানটো যেতিয়া মানে দিগন্ত বৰলৈ গাম বুলি ক'লে মই একদম বহুত হেপ্পী আৰু কেলে যিহেতু একদম বন্ধু প্লাছ সি গানটো যিহেতু মানে আমি সেই সময়ৰ পৰা পাই আহিছো ন এইবিলাক গানৰ ফিল মই ৰেডিঅ'তে শুনা এইটো গান আৰম্ভণি আৰু পুৰণি কথা এটা কৈ দিম এই গানটো শুনাৰ লগে লগে এনেকুৱা ফিল হৈ যায় মোৰ দুজনমান মানুহলৈ মনত পৰি যায় ৰক্তিম চেতিয়া ৰঞ্জিত গগৈ ৰক্তিম দা সেই ট্ৰেইনালি বামুণী মৈদাম ট্ৰেইনালি কাষতে এটা মানে ফেক্টৰী আছিলে মিউজিক হাউচৰ সেই ফেক্টৰীতে সদায় আড্ডা হয় সাৰুদা আহে জেপিদা আহে ৰঞ্জিত দা মই মানে যোগাৰ পাতি চব মই ধুনীয়াকৈ মই ব্যৱস্থাপনাত থাকোঁ আৰু মানে মই একদম সৰু আৰু তেতিয়া দেই মই ৰঞ্জিত দাৰ লগত থাকোঁ আৰু তেতিয়া মই হেঙেৰাবাৰীত গতিকে এইবিলাক ইতিহাসৰ গান আৰু কোনো মানুহে এই গানবিলাক বেয়া পাবই নোৱাৰে গান মানে আচৰিত ধৰণৰ গান এইবিলাক সেইকাৰণে আমি এৰেঞ্জমেণ্টটো চেঞ্জ কৰা নাই এৰেঞ্জমেণ্টটো আগতে যি আছিলে তেনেকেই থাকিব একেবাৰে একে থাকিব তাত যাতে কোনো ধৰণে আমি বেলেগকৈ আকৌ কিবা কৰিম এনেকুৱাকৈ ভবাও নাই নকৰোঁ সেইটো কাৰণ সেইটো এৰেঞ্জমেণ্ট এতিয়া আকৌ বেলেগকৈ কৰিলে সেই গানটোৰ মজাটোও নাথাকিব চাগে গতিকে যেনেকৈ আছে তেনেকেই থাকিব খালি গাম নতুনকৈ সেইটো আৰু কিমানখিনিলৈকে এতিয়া আমি গৈ আছো মানে ডাবিং হ'ব ডাবিং মানে কি আৰু তবলা বজাব ৰাজাদা আছে ৰাজাদা আৰু আমাৰ জয়ন্তৰ ওচৰলৈ আহি আছে দিগন্তৰ গানটোৰ বিষয়ে দুআষাৰ কৈ দিব লাগে তুমি মোৰ মৰমৰে মইনা এইটো মানে সাৰুদাৰ মানে একদম সাংঘাতিক গান আপুনি যে বজাব দিগন্ত বৰলৈ গান এটি বজাম দিগন্তই গাব এই গানটো দিগন্ত বৰলৈ গাব তুমি মোৰ মৰমৰ মইনা চাৰু গোহাঁই আমাৰ শ্ৰদ্ধা সাৰুদাৰ সাৰুদাৰ সুৰ সাৰুদা আৰু সন্ধ্যামানন বাইদেউ গাইছিলে বৰ ধুনীয়া গান তুমি মোৰ মৰমৰে মইনা গতিকে আমি আকৌ টেকটো কৰিবলৈ ওলাইছোঁ আপোনালোকে দিগন্তক অলপ মৰম দিব একদম আৰু এই কাকতীয়ে হয় এইবোৰ পুৰণা গান এইটো মই বজাইছিলোঁ সন্ধিয়া বজাত যেতিয়া গাইছিলে আমি যেতিয়া বজাইছিলোঁ বাৰীৰ লগত 96, 97 তেতিয়াৰ বজাইছোঁ গানটো আৰু গানটো আকৌ এটা দিগন্ত বৰদলৈ নতুন লৈছে হাতত গানটো আকৌ কৰিছে চ' আমি চবেই মিলি গানটো কৰি আছোঁ আৰু গতিকে গানটো এটা নতুন
মাত্ৰা পাব, আকৌ নতুন সোৱাদ এটা পাব। দিগন্তই বৰ ভাল গাব এইটো মই জানো, কাৰণ এই গানটো তাৰ ভইচৰ লগত বৰ ধুনীয়াকৈ মিলি যাব। গতিকে মই আশা কৰিম যে এই পুৰণা গীতবিলাকক এই স্বনামধন্য আমাৰ লিজেণ্ড যিবিলাক কণ্ঠশিল্পী আমাৰ জেপি দা চাৰুদাহঁত, আৰু গতিকে এই গানবিলাকক আমাৰ নতুন প্ৰজন্মই খুব চৰ্চাৰ মাজলৈ আনিব লাগে। নতুন প্ৰজন্মৰ মাজলৈ এই গানবিলাক আকৌ আমি বিয়পাব লাগে। তেতিয়াহে আমাৰ এই চহকী অসমীয়া জাতিৰ সেই চহকী সংগীতৰ ভঁৰালখন নতুন প্ৰজন্মই গম পাব। তাৰমানে আমাৰ ভঁৰালত যে ইমান মানে বিভিন্ন প্ৰজাতিৰ ধান আছে, যেনেকৈ আমি কওঁ যে বিভিন্ন প্ৰজাতিৰ ধান আছে এই ভঁৰালত, ইমান ধুনীয়া ধুনীয়া নতুন নতুন বেলেগ বেলেগ ধৰণৰ গানেৰে অসমীয়া জাতি যে চহকী হৈ আছে, এইটো তাৰ প্ৰমাণ হ'ব। আৰু সেইকাৰণে এই খবৰটো দিবলৈকে আপোনালোকক বৰ আগ্ৰহেৰে আজি দিগন্ত বৰদলৈ ষ্টুডিঅ'ৰ পৰা আহিলোঁ। পৰ্যায়ক্ৰমে দেখাই যাম। বাবাই। আৰু KMC থলুৱা আপোনালোকে চাই থাকিব, KMC থলুৱাক আপোনালোকে মৰম দিব, আৰু KMC থলুৱা আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবিলাক ধুনীয়া ধুনীয়া চিত্ৰগ্ৰহণ আমি আপোনালোকৰ মাজলৈ লৈ আহিম, মনৰ অনুভৱৰ কথা পাতিম। বাই বাই, শুভৰাত্ৰি।